মাহৰ অস্তভুজৰ বৰ ভেটিলৈ আহিব বৈষ্ণৱসকল একত্ৰিত হৈ বৰ ভেটি চাৰিওহাতীত ভকত বঢ়িব ভাগে ভাগে ভাগৱত পাঠ কৰিব। আজি বৰভেটিত যাবলৈ আমাৰ লগৰখিনি এইখিনি সৈতে আমি আজি বৰভেটিত যাম। আজি আমাৰ আৰ্টিষ্ট বিখ্যাত আৰ্টিষ্ট আমাৰ এইখিনি আৰু আমাৰ বিখ্যাত আৰ্টিষ্ট এখেত বিখ্যাত আৰ্টিষ্ট গোটেইকেইজনে আৰ্টিষ্ট প্ৰ' প্লেয়াৰ ফিফাৰ একদম লিজেণ্ড। অ'কে, এতিয়া আমি গৈ আছোঁ সকলো বৰভেটি নামঘৰ। চাই থাকক ভিডিঅ'টো শেষলৈকে। শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী পুৱা সৰি হোৱা তুমি কোমল দলিচাখনি নাযাবা তুমি আঁতৰি শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
বান্ধিছিলে ঐ খামটি বৰাহী মৰাণ কছাৰীকে লৈ সাঁতোৰা যে কৰিছিলে মৰমেৰে ঐ স্বৰ্গদেউ চুকাফাই আঁকিছিলে ঐ বৰষমৰে ছবি যতনেৰে ঐ টুকুৰা টুকুৰা যি সেই ছবি ঐ বৰষম খনি ৰ'ল হাতে ভনি হৈ 1228 চনত আহিছিলে ঐ অসমৰে বৰভেটি বান্ধিছিলে ঐ বৰগীত ভটিমাৰ পাতনি মেলিছিলে শংকৰে মাধৱে জাতিটো গঢ়িবলে কীৰ্তন দশম নাম ঘোষা অংকীয়া ভাওনা জাতিটো ভাষাটো জিনিবলে জগতকে আজি চোন সকলো আঁতৰিহে গ'ল মই খোজ কাঢ়বি মই বড়ো হ'ল কিনো ভুল ক'তে ৰ'ল ভাবিবৰে হ'ল অসমীয়া হ'বলে কোনোৱেই নৰ'ল স্বৰ্গদেউ চুকাফাৰে সপোন ভাগি গ'ল মৰসম খনি আজি হাতো ভনি হ'ল বিষ্ণুজ্যোতিয়েও ক'লে লুইতৰে পানীয়ে ৰাখিব আমাকে এক কৰি যুগে যুগে পাহাৰ আৰু ভৈয়ামে ভূপেন মামাই গীত জোৰে জাতিটোক একতাৰ দোলেৰে বান্ধিবলে আজি চোন সকলো আঁতৰিহে গ'ল কিষাণৰ ডেকাটি মিচিং হৈয়ে ৰ'ল জাতি এটা বোলোতেই বহু জাতি হ'ল ভাষা এটা বোলোতেই অসম ভাগি গ'ল কঁকালতে টঙালি মন বান্ধিবৰে হ'ল আকৌ এবাৰ অসমীয়া জাগিবৰে হ'ল কঁকালতে টঙালিখন বান্ধিবৰে হ'ল আকৌ এবাৰ অসমীয়া জাগিবৰে হ'ল এয়া চাওক বহুত দূৰৰ পৰা সেই বৰভেটিত ন লগাইছেহি এয়া দেখিব পাইছে আপোনালোকে এয়া চাওক বহুত দূৰণিৰ পৰা আহি এখেতলোকে বৰভেটিত ন লগাইছেহি এয়া মাৰসত খাই আছে আৰু এয়া হ'ল বৰভেটি নামঘৰ ইয়াত আগতে ওপৰত চাকি দিছিলে কিন্তু এতিয়া ওপৰত চাকি দিয়াটো বন্ধ কৰি দিছে চাওক ইয়াত বহুতে চাকি দিছে এই চাওক
আৰু ইয়াত ইমানেই মানুহ হৈছে তাৰ বাবে পুলিচ আৰ্মি ইয়াত নিযুক্তি কৰাইছেহি যাতে সকলোৱে নিয়ম শৃংখলাভাৱে বৰভেটিত চাকি দিব পাৰে। আৰু বহুত মানুহ আহি আছে ইয়াত আপোনালোকে দেখিব পাইছে। এয়াই হ'ল বৰভেটি। আগতে ইয়াৰ ভিতৰত গৈ মানুহবিলাকে উঠি ইয়াৰ ওপৰত চাকি দিছিলে, নিমখ দিছিলে, কিন্তু এতিয়া নিমখ আৰু চাকি দিয়াটো বন্ধ কৰি দিছে। সেইবাবে আজি ওপৰত দিব নোৱাৰে কোনো চাকি নিমখ, সেইবাবে ইয়াতে চাকি দিছে সকলোৱে। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
বৰভেটি পুখুৰীৰ ওপৰত থকা এখন দলং চক এই জাষ্ট উঠি অহা দলংখন চাওঁচোন পুখুৰী পাৰৰ পৰা কেনেকুৱা দেখি চক কি ধুনীয়া দেখি পুখুৰী পাৰৰ পৰা পুখুৰীৰ ওপৰত বনোৱা এখন দলং বেছি দেৰি নকৰি অতি সোনকালে আমি বৰভেটিৰ পৰা ঘূৰি আহিছোঁ আৰু বৰভেটি ঘূৰি অহাৰ সময়ত এয়া মানুহ চাওক কিমান মানুহ আহিছে যেতিয়া আমি এই বৰভেটিলৈ গৈছিলোঁ তেতিয়াতো ইমান মানুহ নাছিলে এতিয়া চাওক কিমান মানুহ আহিছে বৰভেটিত চাকি জ্বলাবৰ বাবে হৈ যাব ন বৰভেটিত বেছি দেৰি নকৰি এতিয়া আমি উভতি যাওঁ ঘৰলৈ বুলি বাই বাই বৰভেটি হাই গাইজ ঘৰলৈ গৈ আছোঁ আৰু অলপ দূৰ বাকী মই থাকি গ'লোঁ লগৰকেইটা বহুত দূৰ পালেগৈ গৈছোঁ আপোনালোকে ভিডিঅ' চাই যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো নতুন ভিডিঅ' হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো